ক্ৰিসমাস বুলি যদি সান্টাৰ সিক্ৰেট গিফ্টটো ৰামৰ বটল হয় তেনেহলে কেনেকুৱা হ'ব মই জানো ইয়াত ওয়ান অফ দা বেষ্ট গিফ্ট বুলি ক'ব বেচেলৰ সকলে কি হল জানেনে 23rd মানুহজনৰ অফিসত ক্ৰিসমাস ইভৰ এটা সেলিব্ৰেশন আছিলে তাৰ পাছত তেওঁলোকৰ গিফ্ট এক্সচেঞ্জ হয় কোনোবা এটা বেচেলৰ লৰাই নি ৰামৰ বটলটো এক্সচেঞ্জ কৰিছে আৰু মোৰ মানুহজনৰ ভাগত পৰিল যেহেতু মই ঘৰৰ ভিতৰত এলকহল সুমাব নিদু মানে ষ্টিকলি একদম মানা আছে ঘৰত আহি গিফ্টটো খুলুতে গম পালো হেতু ৰামৰ বটল আৰু অফিসত যেতিয়া সকলে গম পাইছে তাক ঠিকছে জাৰিছে ইটা আনিলে কি কৰিব মহিলো কেক এটাকে বনাও আৰু মোৰ ৰেষ্টুৰেন্টত সকলোকে খুৱাই দিম ষ্টাফখিনি তাৰ ৰৈ যোৱা ৰামখিনি তাকে ৰিটাৰ্ণ কৰি দিলে মানুহজনে তাৰ পাছত ব্ৰেকফাষ্ট কৰি ললো পুৰি ৰাজমাই দি আৰু লগতে এক কাপ গাখীৰ চাহ আনফালে মই 24 ঘণ্টাৰ আগতে ড্ৰাই ফ্ৰুটছত হেখিনি তিয়াই ৰাখিছিলো ৰাম প্ৰায় 10 ml মান তাৰ পাছত বাটাৰখিনি ভালদৰে মেৰিনেট কৰি ললো নেক্সট ডে এখিনি নেক্সট ডে কথা কৈ আছো দেই তাৰ পাছত বাটাৰখিনি ভালদৰে মেল্ট হোৱাত সেই বাসনটোতে এক কাপ চেনি লৈছো আৰু চেনিখিনি जिमान पारे माने नॉन स्टॉप আপুনি লৰাই থাকিব যেতিয়ালৈকে ভালদৰে মেল্ট নহয় আপুনি কব পাৰে সুগাৰ কিনি কেৰামেলাইজ কৰিব লাগিব আৰু এটা কেৰামেলাইজ কৰিলে কালাৰ আহে যে তেনেকুৱা ফৰ্ম হ'ব লাগিব এতিয়া তাত লগালক আপুনি আধা কাপতকৈ কম পানী দি চেনিখিনি আকৌ একদম লিকুইড ফৰ্মটোলৈ আনিব লাগিব আৰু তেতিয়া গেছটো অকনমান অন কৰি দিব তাৰ পিছত এটা বেলেগ বললৈ ট্ৰান্সফাৰ কৰি লব এতিয়া চেনিখিনি চাওকচোন কালাৰটো জিটো হৈছে এটো কেৰামেলাইজ হৈ গৈছে তাৰ পিছত যিখিনি লিকুইড কৰি মানে গুটা হৈ আছিল বাটাৰ হেখিনি লিকুইড ফৰ্মলৈ আনিলো হে বাটাৰখিনিও দি ধুনিয়াকৈ এখন স্পেচুলাই মিক্স কৰি ললো মানে সিলিকন এনেকুৱা স্পেচুলা ললে কি হয় লৰাবলৈ সুবিধা হয় আপুনি যি শেপতে ঘুৰাব বিচাৰে সেই শেপতে ঘুৰাব পাৰে তাৰ পাছত ললো এটা গাখীৰ মানে পাউডাৰ গাখীৰ যেটো পায় এভৰিডে তাৰে 20 টকাৰ পাউচ হয় মই আধা কাপ লৈছো আৰু হেখিনি মিক্স কৰি ললো মানে এইখিনি হৈছে কনডেন্স মিল্ক আপুনি কনডেন্স মিল্ক ব্যৱহাৰ কৰিব পাৰে ডাইৰেক্ট নহলে এইদৰে বনাই লব পাৰে এতিয়া এইখিনি ভালদৰে মিক্স কৰিব লাগিব যাতে কোনো ধৰণৰ বাবল নাথাকে একদম স্মুথ পেষ্ট এটা বনাই লব লাগিব নেক্সট স্টেপটো কি কৰিব লাগিব এতিয়া আমি তাত এড কৰিম মেদা মানে যিখিনি ড্ৰাই ইনগ্ৰেডিয়েন্ট আছে তাৰ কাৰণে এইখিনি ভালদৰে মিক্স হোৱাৰ পাছত তাত লম এখন সেকনি মানে আপোনালোকে হয়তো ধৰিব পাৰিছে এখন সকলোৰে ঘৰত থাকে তে সেকনি লম তাত প্ৰথমতে এক কাপ মেদা লম মেদা মানে ময়দা আমাৰ অসমীয়া ময়দা বুলি যে কয় হে ময়দা লম ময়দা প্ৰথমতে এক কাপ লম তাৰ পাছত আকৌ আধা কাপ এড কৰিম মানে 1.5 কাপ মেদা লব লাগিব তাৰ পিছত বেকিং সোডা আধা চামুচ বেকিং পাউডাৰ 1 চামুচ দি দিম আৰু ভালদৰে আকৌ সেকনিখন ঠেকিয়াই লম ইয়াত গুটা যাতে একো নাথাকে তাৰ পিছত দালচিনি পাউডাৰ অকনমান দিম মই যেতিয়া ৰামৰ লগত ড্ৰাই ফ্ৰুটছ দিছো তাত জাইফল অকনমান ষ্টাৰ ফুল অকনমান হুকান হে আদাৰ যেটো সফট পাউডাৰ বুলি কয় হেয়া দালচিনি অকনমান দিছো তাৰ পাছত মিশ্ৰণটো মিক্স কৰাৰ পাছতে কমলাৰ যিখিনি ৰস আছে হেখিনি দি দিছো আৰু অকনমান গুটাও দি দিছো হেখিনি দিব লাগে মানে তাৰ পিছত দি ধুনিয়াকৈ চাব আকৌ দেই কমলাৰ গুটি যাতে নাহে ভালদৰে সেকি লব ভালদৰে মিক্স কৰি লৈছো এইখিনি যেতিয়া মিশ্ৰণটো মিক্স কৰো আপোনালোকৰ যদি এনেকুৱা লাগে যে মিশ্ৰণটো বেছি পাতল হৈছে আপোনালোকে মেদা অকনমান এড কৰিব পাৰে চাই লব মিঠাটো কি হয় যদি মিঠাটো একেবাৰে মেদা কন দিউতে কমি যায় তেতিয়া উপায় নাই আপোনালোকে তেতিয়া পাউডাৰ সুগাৰ অকনমান ইউজ কৰিব পাৰিব ৰাম কেক বনালে যেটো আপুনি পেষ্ট বনাই লৈছে মানে বেটাৰটো বনাই লৈছে সেই বনাওতে একদম পাতল হ'ব নালাগে অলপ ডাঠ হ'ব লাগে এতিয়া যিখিনি ৰামত তিয়াই থৈছিলো ড্ৰাই ফ্ৰুটছ হেখিনি দি দিম মানে মেইন ইনগ্ৰেডিয়েন্টটোৱে হৈছে কিন্তু ষ্টাৰ ফুলটো মই অতৰাই থম এটো যেহেতু গুটা হৈ আছে আৰু গুটেইখিনি ৰাম ঢালি দিম কিন্তু সেইখিনি সময়তে চাওকচোন মোৰ কাৰেন্টটো গুচি গল আসলতে বেছি সময়ৰ কাৰণে কাৰেন্ট যোৱা নাই নহলে আমাৰ ইয়াত মেছেজ আহে যে কাৰেন্ট বেছি সময়ৰ কাৰণে কাটিব সেই কাৰণে মেছেজ আহা নাছিল গম নাপালো মই ফ্ল্যাশ লাইট জ্বলাই ললো নহলে পোহৰটো ভালকৈ নপৰে আৰু ভালদৰে মিক্স কৰি ললো এতিয়া মই কৈছিলো যে অকনমান জুলিয়া নিচিনা লাগিছে যেহেতু ড্ৰাই ফ্ৰুটছ থাকিলে অকন ডাঠ হলে ভাল হয় তাত মই আকৌ অকনমান প্ৰায় 3-4 চামুচ মেদা এড কৰিছো আৰু তাৰ পাছত মিঠাটো মোৰ যেহেতু কমেই ৰাখিছো গতিকে মোৰ আৰু এক্সট্ৰাকে সুগাৰ এড কৰিব লগা হোৱা নাই আৰু ভালদৰে মিক্স কৰি লম এতিয়া চাওকচোন ধুনিয়া ডাঠ এটা বেটাৰ ৰেডি হৈ গৈছে এটা নেক্সট স্টেপ হৈছে আপোনালোকে বিচাৰিলে এটো মাইক্ৰৱেভতো বনাব পাৰে নহলে কেৰাহীটো বনাব পাৰে মই কৈছো ন কাৰেন্ট গুচি গল যে
এলুমিনিয়ামৰ ৰাউণ্ড শেপৰ এটা বাচন লৈছো তাত বাটাৰ পেপাৰ ৰাউণ্ডকৈ কাটি লগাই দি অকণমান তেল চাৰিওফালে সানি দি বেটাৰখিনি দি দিছো আৰু মাজে মাজে অকণ টেপ কৰি দিম মানে অকণ ঠেকিয়াই দিম যাতে খালী ঠাই নাথাকে বাচনটো পুৰা ফুলকে দিব নালাগে আধাহে দিব লাগে প্ৰিহিট কৰি ৰাখিছো এটা ষ্টিলৰ কেৰাহী তাত ষ্টেণ্ড এডাল উল্টা কৰি দি বহাই দিলো নাইবা আপোনালোকে মাইক্ৰৱেভত কেকৰ মোৰ অপচন আছে নহলে আপোনালোকে কনভেকচনত 180 ডিগ্ৰীত 20 পৰা 25 মিনিটছত বনাব পাৰে তাৰপিছত কাপোৰ এখনে ঢাকনখন লগাই দি দিলো আপোনালোকে দেখিছে আনফালে মোৰ এটা সৰু সৰু কাপ কেক বনোৱা শেপৰ আছিল হেখিনিটো তেল লগাই বাকিখিনি দি দিলো আৰু মাজতে অকনমান মানে ধৰিলক আপুনি 40 পৰা 45 মিনিট লাগে 20 মিনিট মান হোৱাৰ পাছত মই তাত ড্ৰাই ফ্ৰুটছ দি দিলো আৰু অলৰেডি 40 মিনিট হোৱাত কমপ্লিট হৈ গল কেকটো আৰু টুথপিক দি চাব ধুনিয়াকে যদি লাগি নাহে তেনেহলে ৰেডি হৈ গৈছে কেক ৰেডি হৈ গল ধুনিয়াকে বান্ধি কুন্ধি লৈ ৰেষ্টুৰেণ্টলৈ গলো যাওঁতে কিনকিনিয়া বৰষুণ পৰিছে মানে ইমান ভাল লাগিছিলে চাওকচোন মানে খ্ৰীষ্টমাছ তাতে বৰষুণ পৰিছে মোৰ মোবাইলৰ লেন্সটো পৰিছে এইকাৰণে এনেকুৱা হৈ গৈছে তাৰপিছত ৰেষ্টুৰেণ্টত ধুনিয়াকৈ সজাই কৰি লৈ কাটিলো আচলতে হিহঁতে খাই ভাল পায় কাৰণে ষ্টাফখিনিৰ কাৰণে আৰু বহুত সফট হৈছে তাৰপিছত নিজেও অকণমান বোলো আজি ঠাণ্ডাৰ বতৰ কিবা এটা নিজেও খাই লওঁ খাই মেলি লৈ ঘৰলৈ আহিলো খ্ৰীষ্টমাছ বুলি আমি খালিটো নহব মই ৰেষ্টুৰেণ্টৰ পৰা 2 কেজি মান হাৰ্ডি লৈ আহিছিলো চিকেনৰ হিহঁতক খুৱাইছো আচলতে মই দি নিদো নিজে খুৱাই থৈ যাওঁ যেহেতু ইয়াত মানুহবিলাকে ননভেজ সকলোৱে নাখায় বেয়া পাবও পাৰে আৰু এই আজি আমাৰ ৰাস্তাটো সুইপাৰে চাফা কৰা নাই মানে হিহঁতো খ্ৰীষ্টমাছ বুলি চাগে নাহিলে আজি নহলে ৰাতিপুৱা 3টা মানৰ পৰাই ষ্টাৰ্ট কৰে চাফা কৰা ডিনাৰত আছিলে তন্দুৰী চিকেন মালাই চিকেন আৰু মানে মালাই টিক্কা আৰু বুটৰ দালি কেৰেলা ভাজি এইদৰে খালো আৰু কি জানেনে মোৰ যে কৰোনা হোৱাৰ পাছৰ পৰা ইমান যে চৰ্দি লাগে য'ত 3 বছৰৰ মূৰত লাগে আজিকালি 3 মাহৰ মূৰে মূৰে লাগে আপোনালোকৰো হয়নে বাৰু কবচোন আজিলৈ আহো